অহা জুন মাহৰ 10 তাৰিখে পুনৰবাৰ আপোনাৰ বেংক একাউণ্টত জমা হ'ব অৰুণোদয় আঁচনিৰ 1250 টকা। আপুনি ঠিকেই শুনিছে, 10 জুন তাৰিখে বহু হাজাৰ হিতাধিকাৰীয়ে এই টকা লাভ কৰিব। কিন্তু দুখৰ বিষয় এয়াই যে বহু লোক এইবাৰ টকা পাবৰ পৰা বঞ্চিত হ'ব পাৰে। কাৰণ অৰুণোদয় আঁচনিৰ টকা পাবলৈ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। যদি আপুনি সময়মতে সেই কামবোৰ নকৰে, তেন্তে আপোনাৰ টকাও বন্ধ হৈ যাব পাৰে। কি কাম কৰিব লাগিব যাতে আপুনি অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পৰা বঞ্চিত নহয়? প্ৰথমে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব। DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ চালু বা লিংক হৈ থাকিব লাগিব। তেন্তেই আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। এতিয়ালৈকে অফিচিয়েল ডেট ঘোষণা কৰা হোৱা নাই, কিন্তু সম্ভাৱনা আছে যে অহা 10 তাৰিখৰ ভিতৰত টকা পাব পাৰে। তাৰ আগতেই যদি কোনো নতুন আপডেট আহে, সৰ্বপ্ৰথমেই জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যিসকলৰ সকলো কাম সম্পূৰ্ণ হৈ আছে, তেওঁলোকৰ চিন্তা কৰিবলগীয়া একো কথা নাই। আৰু এটা ডাঙৰ সুখবৰ হৈছে, যদি আপোনাৰ ৰাচন কাৰ্ড আছে, তেনেহ'লে আপুনি পুনৰবাৰ লাভ কৰিব চাউল, দাইল, চেনি, লগতে মিঠাতেলৰ সুবিধাও। কোনো নতুন আপডেট আহিলেই সৰ্বপ্ৰথমে পাবলৈ আমাৰ চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰি লওক।